এইখন ঘৰত জীয়াই থাকিবলৈ দিগদাৰ হৈছে ও। কি কি হ'ল আকৌ তোৰ? ইমান গৰম উঠিছে, ঠাণ্ডা পানী বটল এটা নাই, কেনেকে জীয়াই থাকিম বাৰু? ঐ পানী বটল নাই যদি কি হ'ল? তইও এটা বটলেচোন, কিন্তু খালী বটল একো নাই। তাৰ পিয়া লাগিছে, আপুনি তাক জোকাই আছে যে। ইয়াক জোকাইবলৈ ই গছ ধৰে নহয়, ইয়াক জোকাইম কেনেকে? তুমি বৰ জমনি কথা কোৱা দেই। আজি বহুত হাঁহি উঠিছে যে আপোনাৰ। চাব আকৌ বেছিকে হাঁহিলে কান্দিবলৈ পায়। মা আপোনালোকে কাজিয়া পাছত লাগিব। পানী বটল এটাও নাই, মই পিয়াহ কেনেকে গুচাং? গৰমত গোটেই নলীটো শুকাই গৈছে মোৰ। আই অ ল'ৰাটো, ফ্ৰিজত তৰমুজ থৈ দিছো, যা খাওঁগে। ভোক আৰু পিয়াহ দুইটা গুচি যাবগে। কি তৰমুজ আছে নেকি? তেতিয়াহ'লে মই খাংগে দেই। বহুত ভোক আৰু পিয়াহ লাগিছে মোৰ। কেইটা থৈ দিছা সেই গোটেইকেইটা খাই পেলাম আকৌ। আৰে বা, ইমান ৰঙা তৰমুজ, খাবলৈ মজা লাগিব চাগে। মা ইমান মজা লাগিছে খাই। অকলে ভৰাই আছ যে, দে মোকো দে অকমান। নাই নিদো দেই। মা বাকলিখিনি ক'ত পেলাম? কি বাকলিখিনি ক'ত পেলাম? বাকলি পেলাবলৈ জেগা নাই যদি বাপেৰ মূৰতে পেলাই দে। সৌৰা কি কথা কোৱা হে? এইটো মোৰ মাথা হয়, জাবৰ পেলোৱা ডাষ্টবিন নহয় নহয়। ঐ মূৰ্খ, বাকলি ক'ত পেলাব লাগে সেইটো নাজানো নেকি? যা ডাষ্টবিনত পেলাই থৈ আগে, যা জলদি। বাকলি আৰু গুটি ডাষ্টবিনত পেলাবি, য'তে ত'তে নেপেলাবি। কিন্তু মোৰ হাতত অকল বাকলিহে আছে, গুটি নাই নহয় পাপা। গুটি য'ত ত'ত পেলাইছো যদি কথা বেয়া হৈ যাব দেই। গোটেই দিনটো ঘৰ চাফা কৰি থাকিব লাগে। মা গুটি য'ত ত'ত পেলোৱা নাই নহয়, গুটি চুটি চব মই খাই দিলো। কি কৈছ তই? কি গুটি চুটি চব খাই দিলে নেকি? আপোনালোকে কি চিৰিয়েলৰ লিখা কি 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 কৈ আছে? তৰমুজৰ গুটিহে খাইছো, সম্পত্তি খোৱা নাই নহয় মই। এই গৰু, তই তৰমুজৰ গুটিখিনি খালি, এতিয়া গছ ওলাব তৰমুজৰ গছ ওলাব তোৰ পেটৰ পৰা। হে কি 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 তোৰ পেটত এতিয়া তৰমুজৰ গছ গজিব। কি কি আৰু ক'ৰ পৰা ওলাব তৰমুজটো? কি ক'ব ওলাব? তোৰ ভূমিৰ পৰা ওলাব আকৌ। কি 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 পাপা মোৰচোন বহুত বিষাব। ভীমকল খাই কিনি হাগুঁতে ইমান বিষায়, যদি ডাঙৰ ইমান তৰমুজটো ওলাই যায় কিমান বিষাব। মা কি কওঁ বাৰু এতিয়া মই? বেটুৱা, এতিয়া একো কৰিব নোৱাৰ, তই ৰাতিপুৱাহে গম পাবি। মা ভগৱান, মা মোক কিবা এটা কৰা। এই ল'ৰা একো নহয়, ধেমালি কৰিছে বাপেৰে। যেতিয়া তই ৰাতিপুৱা হাগিব যাবি, তেতিয়া গোটেই গুটিয়ে যেতিয়া ওলাই যাব। হেই কেনেকে ওলাব আকৌ? ৰাতিয়ে যদি গুটি পাক যদি গজালি মেলে তেতিয়া? একো নহয় মোৰ শুনটো, বাপেৰে এনে কৈছে, তই গৈ কিনে শুই থাকগে যা। মা প্ৰথমবাৰ মোৰ এনেকুৱা ভয় লাগিছে। বন্ধুসকল সঁচাকে ওলাব নেকি বা মোৰ পেটৰ পৰা? তৰমুজৰ গুটি খাই দিলো নহয় মই। মোৰ যে বহুত ভয় লাগিছে দেই। আপোনালোকৰ লগতো সৰুতে এনেকুৱা হৈছিলে নেকি? জনাবচোন কমেণ্ট কৰি। এতিয়া চাবি ল'ৰা, তোৰ ভাগৰ কাণৰ মুখৰ চব পাই কাণৰ ডাল ওলাব, তৰমুজৰ ডাল। কি তই পুৰা সেউজীয়া লিখা দেখিবি, তই গোটেইটো সেউজীয়া। কি পাপা সঁচাকে নেকি? ভয় খাব নালাগে নহয়, তৰমুজ ওলালে ভালে হ'ব আকৌ। তইও খাবলৈ পাবি, আমিও খাবলৈ পাম, দোকানৰ পৰা কিনিব নালাগে আৰু। নাই দেই, মই ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰো। মই এতিয়া গৈ কিনি বমি কৰি দিমগে এতিয়া। বমি কৰিলেও একো নহয়, বমি কৰিলে গোটেইখিনি গুটি ওলাই নাযাব নহয় তোৰ পেটৰ পৰা। পাপা এনে ক'ব নালাগে। মদ খাই কিনি যেতিয়া কিছুমান মানুহে বমি কৰে, চব খোৱা বস্তুবোৰ ওলাই যায়, মই দেখিছো নহয়। এনে ক'ব নালাগে, মোক ভয় খুৱাব নালাগে। হেই উল্টা পুল্টা কথা কৈ আছ ল'ৰা, গৈ কিনে শুই থাকগে যা। ৰাতিপুৱা গুৰৰ লগত চব ওলাই যাবগে। হে ভগৱান ৰক্ষা কৰিবা দেই মোক। হে ভগৱান সঁচাকে তৰমুজ নোলালে হয় আৰু। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হে ভগৱান ৰক্ষা কৰিবা দেই মোক। The next morning. পাছফালে কিবা ওলমি থকা লিখা লাগিছে। কি ওলমি আছে বা? ইমান গধুৰ লাগিছে। এইটোচোন তৰমুজ সঁচাকে ওলালে। মা পাপা সোনকালে হয় এফালে। কি হ'ল ল'ৰা? এইটো খালি চুমি আছ যে ৰাতিপুৱা। পাপা পাছফালে চাওক, তৰমুজ এটা ওলাই আছে। কি হ'ব এতিয়া পাপা? সঁচাকে তৰমুজ এটা ওলাই আছেচোন। মই তোক কোৱা নাছিলো নেকি তৰমুজ ওলাব বুলি? মই কোৱা কথাটো সঁচা হৈ গ'ল, দেখিছ না তই? কি হ'ল ল'ৰা, চিঞৰি আছ যে তই? কি হ'ল তোৰ? মা পাছফালে চাওক, তৰমুজ এটা ওলাই আছে মোৰ। এইটো সঁচাকে তৰমুজ এটা ওলাইছেচোন। মইতো আগতে কৈছিলো, সঁচাকে হৈ গ'লচোন। দেখিছা সঁচা হৈ গ'ল। মই এতিয়া কি কৰো বাৰু পাপা? সেই অকল একো কৰিব নালাগে, ইয়াক অকমান ডাঙৰ হ'বলৈ দে, গোটেইখিনি আমি খাম কাটি কিনি। আপুনি কেনেকুৱা কথা কৈ আছে বাৰু? সঁচাকেতো কৈছো। এতিয়া আমাৰ তৰমুজ কিনিবলৈ নালাগে আৰু। এই ঘৰতে তৰমুজ আছে, দেখিছা নাই? এতিয়াতো আৰু তৰমুজ ওলাব আছেই। কি আৰু ওলাব নেকি তৰমুজ? এজোপা গছত কি এটাই তৰমুজ লাগিব নি? নাকে মুখে কাণে চব ফ্লেদি ওলাব এতিয়া তৰমুজ। হে ভগৱান কি হ'ব এতিয়া মোৰ? মই লগৰ ল'ৰাৰ লগত কেনেকে খেলিব যাম? মা কি কৰো বা মই? আপুনি কিবা এটা কওক। শুনিছে, ইয়াক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ পায়। ডক্টৰে অপাৰেশ্যন কৰি কিনে উলিয়াই দিব। ডক্টৰৰ ওচৰলৈ লৈ যাম নহ'লে। ডক্টৰে ডাঙৰ গৰুক দিয়া বেজী এটা দিব, তাৰপিছত অপাৰেশ্যন কৰিব। কি গৰুক দিয়াক বেজি দিব নেকি? নাই মই হস্পিটেল নাযাওঁ দেই পাপা। মই এনেকে থাকিম নহ'লে, এনেকে লাগি থাকক তৰমুজটো। সেই ল'ৰা অপাৰেশ্যন কৰিবই লাগিব, নহ'লে কি এনেকে থাকিব নেকি তই? এনেকে থাকিম। ডাঙৰ বেজি দিব, মোৰ ভাগৰ গাত মাংসই নাই, কেনে বহুত বিষাব। সেই ল'ৰা হস্পিটেল যাবই লাগিব। বটল বটল, বাহিৰত ইমানকে চিঞৰি আছো, মানুহ মাত এটা দিয়া নাই। টিংকু মাত দিয়াটো বাদ দে, মোৰ পাছফালে চা। পাছফালে কি চাম? পাছফালে মোৰ টিকাত চা, টিকাত। এইটো তৰমুজ এটা ওলাই আছেচোন, কেনেকে হ'ল এইটো?
সঁচাকে তোৰ টিকা ফেলে দি কি তৰমুজ ওলাইছে নেকি টিকা ফেলাদি তৰমুজ ওলাইছে ইয়া ই কালি তৰমুজ খাইছিলে গুটিয়ে চুটিয়ে খাই দিলে সেইকাৰণে গজালি মেলিলে গুটিও 5 প্লেট ওলাই গৈছে তৰমুজ কি ফলৰ গুটি খালে কি গছ ওলাই যায় নেকি তোৰ দেখা নাই নেকি তই 5 প্লেট বটলৰ এই তৰমুজ এটা ওলাই আছে কি মই কালি কঁঠাল খাওঁতে কঁঠালৰ গুটি এটা পেটলৈ গ'লগে মোৰ ভাগৰ এতিয়া মোৰ ভাগৰ গছ ওলাব নেকি বাৰু মজা তোৰ ভাগৰ কঁঠাল গছ ওলাব এতিয়া তাৰপিছত কঁঠাল লাগিব কাণে মুখে নাকে ভূমিয়ে চুমিয়ে ওলাব কঁঠাল কি হে ভগৱান কি হ'ব এতিয়া মোৰ হয়তো সঁচাই বেহুচ হৈ থাকিলেচোন কথা শুনি কিনি ঐ টিংকু উঠ ঐ টিংকু ঐ বটল তোৰ 5 প্লেট মই ৰাতি শুই থাকোঁতে তৰমুজ এটা লগাইহে দিছিলো আঠা লগাই কিনি টেপ লগাই কিনি মইহে লগাই দিছিলো ই অকমান ভয় খাওক বুলি লগাই দিছিলো নহলে ভয়ে নাখায় নহয় এইটো ল'বা পাপাই মানে মোৰ লগত ধেমালিহে কৰিছিলে মই এনেই ভয় খাই আছিলো তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব পাপাই মোৰ লগত ধেমালিহে কৰিছিলে হেনো এই 5 প্লেট আঠা লগাই কিনি লগাই দিছিলে তৰমুজটো এই গুটি খালে পেটৰ পৰা গছ ওলাব বুলি সৰুতে আপোনালোকৰ সেনেকুৱা লাগিছিলে নেকি কমেণ্ট কৰি জনাবচোন বন্ধুসকল আজিলৈ ইমানতে সামৰিছোঁ আৰু দেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম এতিয়ালৈ বাই বাই টাটা